গেলা কাক মাতিছে তোকে মাতিছো তোকে তুই গেলা নহয় না গেলা কোন গেলা বাহ নিজৰ নামটোকো পাহৰি গলি দে মোক চিনি পাইছানে না মুখখন চিনাকি চিনাকি হেনছে কিন্তু ধৰিবই পৰা নাই নহয় বাহ এই 3 মাহতে চব পাহৰি গলি দিয়ক কম বস্তু নহয় দেই দে তোৰ চিনি পাইছানে না কি আছে ইয়াত ইয়া কি কৰতে ধৰিব পৰা নাই ভেলতাখানা এতিয়া আঙুলি আঙুলি এবাৰ মনত পৰিছে না আরে মিলাল ওই ভাই তোক সঁচাই বিদ্যাস তোক চিনি পোৱা নাছিলো মানুহ তীৰ্থ বুলি তো ঐ ভাই একদম বেয়া নহবি তুই আই এম চুৰি মই আজিকালি গুৱাহাটীত কাম কৰোঁ তো তাতে ঢেৰ মানুহ লগ পাওঁ এই পুৱাৰ পৰা মানুহ অহা যোৱা কৰিয়ে থাকে তাক কিমান চিনি থাকিম তোতে ঐ বেয়া নাপাবি হা পাই পিছে তুই গুৱাহাটীত কি কাম কৰা কোৱাচোন গুৱাহাটীত মানে মই বিজনেছ কৰোঁ বিজনেছ কিহৰ বিজনেছ বুজি নাপাবি দে বিজনেছ এটা হ'ল ডাঙৰে বুজাই ক'লেহে মই বুজি পাম বিজনেছ মানে বিজনেছ এটা হ'ল ভালেই বেয়া নহয় বহুত ৰিক্স আছে টকা পইচা এক টকাও খৰচ কৰিব নালাগে চব হাতৰ মহিলা হাত কি চাপাই হাতৰ যাতে জানিলে মিনিটতে ঢেৰ টকা আহি যায় কি চাফাই তাৰ মানে সেই তিৰি মানুহগিলা যে পুৱাই আৰু গধূলাই কৰে কি ঝাৰু মাৰা তুই আৰু ঝাৰু মাৰা মানুহ নেকি নহ'লে কি কৰা তুই পইচাই দেখোন তো বিজনেছ কৰোঁ বিজনেছ আজিকালি মই বিজনেছ কৰা হৈছোঁ বুজি পাইছা মোৰ বিজনেছ এটা ভালে বেয়া নহয় আৰু বিজনেছ এটা এক টকাও খৰচ কৰিব নালাগে আজিকালি মই মিনিটতে এইটো পিছিলা আজিকালি মই 5তলা বিল্ডিঙৰ ওপৰত থাকোঁতো স্বাধীনতা নাই একেবাৰে ইয়াৰ কণ্ডিশ্যন জানো কিবা বিজনেছ তুইহে জানবি এইবাৰ মই বিজনেছ এটা এৰি দিম বুলি ভাবিছোঁ মই এখন হিন্দী চিনেমা কৰিম বুলি ভাবিছোঁ কি চিনেমা অসমীয়া চিনেমা অসমীয়া চিনেমা আৰু আজিকালি কৰে নাই মই মানে এখন আজিকালি হিন্দী চিনেমা বনাম আচ্ছা ঠিক আছে পিছে চিনেমাখনৰ নাম কি দিবি চিনেমাখনৰ নাম হ'ল মে তেৰি প্যাৰ মে পাগল মে তেৰি পুহা ছাগল ঐ মে তেৰি প্যাৰ মে পাগল মে তেৰি পুৰাপুৰি পাগল মে তেৰি প্যাৰ মে পাগল হ'ব দে এইবাৰ জানিছো মে তেৰি প্যাৰ মে পাগল পিছে গেলা ভাই তোৰ চিনেমাখনত মোকলবি না মোৰ মানুহ ঠিক হৈ আছে তথাপিও বন্ধু হিচাপে কিবা এটা চান্স দিব পৰা যায় হেৰি ভাই কিন্তু 5,000 এডভান্স লাগব তোক 2 সপ্তাহমান পিছত তোক মই 50,000 টকা দিম হ'ব মই তোক কালি 5,000 টকা দিম আচ্ছা পিছে এটা কথা কোৱা মোক চিনেমাখন কেতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছা চিনেমাখন মানে এই 2 দিনৰ ভিতৰতে আৰম্ভ কৰিয়ে দিম হেৰি ভাই কিন্তু এই হিৰোইন হ'ব পৰা এজনী ছোৱালী পোৱা নাই তাকো টেনশ্যন কৰি আছা মই দেখুৱাই দিম তোক ছোৱালীক কেইঘণ্টা লাগে আচ্ছা তেনেহ'লে এতিয়া যাওঁ এতিয়া ঘৰলৈ যাওঁ আৰু এটি হিন্দী গীতকে গাওঁ আচ্ছা ঠিক আছে आता है দে হ'ব आता है जाता है बेलपुरी